গুড মৰ্ণিং সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেললৈ। আৰু আজি হৈছে দেওবাৰ, কাইছে বাৰু আজি দেওবাৰ যিহেতু বন্ধ আছে আৰু আমাৰ স্কুললৈ যোৱা নহয়, সেইকাৰণে আমাৰ খানা খোৱা দেৰি হয় আৰু উঠা দেৰি হয়। বিশেষ একো কাম নাথাকে যেতিয়া আমি ৰাতিপুৱা অকণমান দেৰিকৈ উঠোঁ। আৰু আমাৰ কস্তুৰী তাই কালিডাল কি হেডফোন ল'লে, সেই হেডফোনত মানে গান শুনিব নোৱাৰি, কিন্তু গানখন থাকিব পাৰি আৰু হয় আমাক দেখি লৈছে। আৰু এতিয়া মই কৰি আছোঁ খানা বনোৱা কাম। কস্তুৰী দেউতাক কৈছে গা ধুবলৈ, আমাৰ কস্তুৰী গা ধুই হৈ গ'ল। আৰু লগতে অকণমান চাটনি বনাইছোঁ। আজি বিশেষ একো নাই, মাছ মাংস বুলি ক'বলৈ আজি আমি অকল ৰঙালাও ভাজি অকণমান চাটনি তেনেকৈ বনাই আমাৰ আজি দেওবৰীয়া ৰাতিপুৱা দিনটো এনেকৈ জমা। আৰু যিহেতু এতিয়া অকণমান দেৰি হ'ল বাৰু, ৰাতিপুৱা হৈ থকা নাই, প্ৰায় দুপৰীয়া হ'ল। আৰু সদায় আমাৰ বন্ধ দিনা ৰাতিপুৱা সাঁজটো হয় দুপৰীয়া হয়। আৰু আনকালে যেতিয়া স্কুল থাকে তেতিয়া আমাৰ কস্তুৰী কাৰণে সদায় সোনকালে বনাবলগীয়া হয়, আৰু সেইটো কেতিয়াবা সোনকালে হৈ যায়। কিন্তু আজি যিহেতু বন্ধ, সেইটো কাৰণে আমাৰ দেৰি হৈছে খানা খোৱা। আমাৰ কস্তুৰী এয়া মূৰত ওকণি হৈছে, এতিয়া ওকণি উলিয়াম আমি কেইজনী ওলাই চাব। এতিয়া পানী আমি এখন লৈছোঁ এখন, আৰু ইয়াৰ কস্তুৰী আৰু ইয়াৰ কস্তুৰী চুলি এইজনী আমাৰ কস্তুৰী। মোৰ ওকণি এতিয়া এইমাত্ৰ পৰিছে, ফনি আছিলোঁ এইজনী কস্তুৰী পাপা। আৰু এতিয়া টাইম হৈছে আবেলি 3 বাজিছে, আৰু আমি যাম আজি গোলাঘাটৰ মুদি মাৰ্কেট, যিখন একেবাৰে সস্তাত পাই বস্তু ভাইকৈ কাপোৰ কানি তেনেকুৱা বস্তু ওলায়। আৰু তালৈ যাওঁ আমি বস্তু ল'ব জানি চাই আহোঁ বজাৰখন কি ওলাইছে আজি, আৰু পাৰিলে অকণমান ইফালে ঘূৰি আহিম। আৰু যমুনা পাৰ্কৰ কাষেৰে আহি পালোহি আমি মুদি মাৰ্কেট, যিখন মাৰ্কেট প্ৰতি দেওবাৰে বহে আৰু দেওবাৰৰ বাদে অন্য কালে নবহে। কিন্তু এইখন ডেইলি মাৰ্কেট হয়। ডেইলি মাৰ্কেটৰ যিকেইখন দোকান সেইখিনি বন্ধ আছে, আৰু ইয়াত খোলা আছে মুদি মাৰ্কেট। আৰু এই মাৰ্কেটখন প্ৰথম বহোঁতে ইমান কাষ্টমাৰ নাছিল, দোকান নাছিল, কিন্তু লাহে লাহে মানে এই কাষ্টমাৰো বাঢ়ি গ'ল আৰু দোকানৰ সংখ্যাও বাঢ়ি গৈছে। ইয়াতে মানে বিভিন্ন ধৰণৰ কাপোৰ ঘাইকৈ, এতিয়া ঠাণ্ডা ছিজন চলি আছে, ঠাণ্ডা পিন্ধিব পৰা গৰম কাপোৰ ইয়াত বিকা হৈছে। আৰু এইবোৰ মানে সম্পূৰ্ণ টেগ লগা হয়। আমাৰ বিশেষ ল'বলৈ নাছিলে, তথাপিও আমি এপাক ঘূৰি আহোঁ বুলি গৈ চালোঁগৈ। মানে দুটামান পচন্দ হৈছিলে, কিন্তু কস্তুৰী দেউতাকৰ পচন্দ হোৱা নাই, সেইটো কাৰণে আমাক কাপোৰ লোৱা নহ'ল। আৰু আমি এইদৰে গোটেই মাৰ্কেটখনে এপাক দি কৰি আহি আমি এখন কম্বলৰ দোকানত সোমালোঁ, যিখন কম্বলৰ দাম আমি সুধি চাওঁ বুলি সুধিছোঁ। আৰু মানে অনলাইনত যিটো প্ৰাইচ হয় ইয়াত মানে কিমান হয়, আৰু ইয়াত দামটো সুধি গম পালোঁ যে অনলাইনতকৈ ইয়াত মানে 3 গুণ দাম বেছি। যিখন কম্বল আমি 400 বা 500 মানে অনলাইন দি আছে, আৰু সেইখন কম্বল হৈছে প্ৰায় 1200 বা 1500 এনেকৈ ধৰণত হয়। মিছাতে আমি এনেই দৰ দাম কৰি দোকানী মাথা গৰম কৰি আহি পেলাই এইবাৰ সোমালোহি আমি এখন হোটেলত, যিখন হোটেলত মানে বৰ ধুনীয়া ধুনীয়া মানে কোমল কোমল পৰঠা দি আছিলে। সাধাৰণতে আমাক কস্তুৰীয়ে পৰঠা খাই বৰ ভাল নাপায়, কিন্তু আজি তাই মোৰ ভাগৰ খালে, দেউতাকৰ ভাগৰ খালে, আৰু তাই আকৌ এক্সট্ৰাকৈ লৈ আকৌ এটা খালে। এইদৰে খাই কৰি আহি আমি দোকানী মানে পকেট গৰম কৰি আহি কৰি এইবাৰ আমি পালোহি ডেইলি মাৰ্কেট, যিখন মানে ডেইলি মাৰ্কেট বহে অন্য এটা চাইডে, আৰু তাতে আহি পালোহি আমি। ইয়াত সোমালোহি। মানে যিহেতু খ্ৰীষ্টমাছৰ মানে বজাৰ চলি আছে, আৰু ইয়াতে মানে ধুনীয়া ধুনীয়া ষ্টাৰ বিকি আছিলে, আৰু আমাক কস্তুৰীক ল'ব লাগে ষ্টাৰটো, আৰু উপায় নাপায় তথাপিও সুধিলোঁ। আৰু দাম এনেই এটা কাটাই দিব নহয়, জিংগল বেলটো, এইটো জিংগল বেল। বাপৰে মোৰ 200 টকা চাই যাওঁগৈ। দোকানৰ বস্তু দাম শুনি আমি থুটমুক চেলেকি গুচি আহিলোঁ। আমাৰ কস্তুৰী ষ্টাৰ ওলোৱা নহ'ল। আৰু এইফালে আমি পালোঁ মণিহাৰী দোকানত, যিখন দোকান আমি কস্তুৰীৰ কাৰণে স্কুলত ব্যৱহাৰ কৰা বগা ৰিবন আৰু দুডাল মানে ক্লিপ ল'লোহি, যিটো ইউনিকৰ্ণ থকা আমাৰ ইউনিকৰ্ণ কস্তুৰী খুব পচন্দ কৰে। আৰু এইফালে আমি সোমালোহি মানে মোজা, সম্পূৰ্ণ মোজাৰ দোকান, যিখনত মানে অকল মোজাই পোৱা যায়। আৰু ইয়াতে আমি ল'লোঁ কস্তুৰী দেউতাৰ কাৰণে এযোৰ মোজা। এইদৰে আহি আমি খোজেৰে যিহেতু গৈছোঁ, খোজেৰে আহিছোঁ, আৰু এই খোজে আহি আমি পালোঁহি ডাকঘৰ মুখৰ ৰাস্তা, যিটো মানে ট্ৰেফিক লাইট আছে অকণমান আগত, আৰু সেইটো ক্ৰছ হৈ আমি যামগৈ, মানে কোৰ্টৰ মুখেৰে যামগৈ আমি। আৰু আমি যামগৈ ভাইটিৰ ওচৰলৈ। ভাইটিৰ ওচৰত আমাৰ বাইকখন আছে, তাকে লৈ আমি। আৰু এতিয়া আমি ভাইটিৰ ওচৰৰ পৰা আহি কৰি এইফালে আমি গোলাঘাটৰ চাৰ্চৰ মুখেৰে আহিছোঁ, যিটো হ'ব মানে যিহেতু খ্ৰীষ্টমাছৰ, আৰু ইয়াত মানে সাজ সজ্জাবোৰ কেনেকুৱা কৰিছে তাকে এপাক চাই যাওঁ বুলি আমি এইদৰে ভি চেপত আহি আকৌ ঘূৰিম। খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে তেওঁলোকৰ ঘৰ দুৱাৰ ধুনীয়াকৈ মানে লাইটিং কৰি মানে উজ্বলাই তুলিছে।
আৰু এয়া আমি ঘূৰিছোঁ আৰু এইখিনিতে আছে গাহৰি বজাৰ আৰু যিসকলে গাহৰি খাই ভাল পায় এতিয়াও গাহৰি দোকান খোলাই আছে আৰু আমি আহিলোঁ চাৰ্চ অফিচ ফালে আমাৰ কস্তুৰী স্কুলৰ সন্মুখে আৰু ধুনীয়াকৈ এয়া ষ্টাৰ লগাই কৰি ধুনীয়াকৈ লাইটৰ পোছতে মানে সজাই কৰি থৈছে চাৰ্চৰ বেক চাইডে হয় আৰু এয়া যিসকল খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকল তেওঁলোকৰ ঘৰতো ধুনীয়াকৈ লাইটিং চাইটিং কৰি থোৱা আছে আহি পালোহি আমি মাছৰ দোকান যিখন দোকানত আমি মাছ খালে ইয়াৰ পৰাই নিয়া হয় প্ৰায় আৰু ইয়াতে আমি মাছ ল'বলৈ নামিলোঁ আমাৰ পাপাকী পৰি বাইকৰ পৰা এতিয়াও নমা নাই তাই নানামে বোলে মানে তাই যে পাপাকী পৰি যে সেইটোৱে প্ৰমাণ আৰু মানে গাড়ীৰ পৰা নানামে তাই নামিবলৈ যেন কোনোবাই তাইক দাঙি কৰি লৈ যাব কিনিবা দোকানীৰ লগত বিভিন্ন ধৰণৰ কথা পাতি মাছৰ দৰ দাম শুনি শেষত মালিকৰ লগত ঘৰৰ মালিকৰ লগত আলোচনা কৰি মাছ মানে কোনটো খাব কোনটো নাখায় আলোচনা কৰি শেষত আমি একেবাৰে কম মূল্যৰ মাছটো লৈ আমি ঘৰমুৱা হ'লোঁ